আমাৰ অসম এনে এখন ৰাজ্য যি নিজৰ কৃষ্টি সংস্কৃতি চাহ উৎপাদন তথা নিজৰ সেউজ পৰিৱেশৰ বাবে জনাজাত কিন্তু এতিয়াৰ পৰা হয়তো ই এক নতুন কাৰণৰ বাবেও জনাজাত হৈ পৰিব আৰু সেয়া হয়তো হ'ব পাৰে মাইক্ৰ'চিপছ সাৰ্কিটছ বা নেনোমিটাৰ্ছ হয় আপোনালোকে ঠিকই শুনিছে বৰ্তমান ২৭,০০০ কোটি টকীয়া এটা সেমিকণ্ডাক্টৰ প্ৰজেক্ট বিল্ড হৈ আছে আমাৰ জাগিৰোডত আৰু শুনিবলৈ পোৱা গৈছে যে ই আমাৰ নৰ্থ ইষ্টৰ ভিতৰতে ওৱান অফ দ্য মোষ্ট এম্বিচিয়াছ ইণ্ডাষ্ট্ৰিয়েল প্ৰজেক্ট হয় কিন্তু এই প্ৰজেক্টটো আচলতে হয় কি আৰু কেনেদৰে ই আমাৰ অসমৰ অৰ্থনীতিত ইম্পেক্ট পেলাব ইয়াৰ ফলত ভৱিষ্যতে অসমৰ নিবনুৱা সমস্যাৰ ওপৰত কেনেকৈ প্ৰভাৱ পৰিব আৰু মোষ্ট ইম্পৰ্টেণ্টলি সঁচাকৈয়ে ই এক বিকাশৰ যাত্ৰা নে মাত্ৰ কিছুমান মিছা প্ৰতিশ্ৰুতি विकसित भारत का निर्माण आत्मनिर्भर भारत के बल पर हो নমস্কাৰ দ্য কনচিয়াছ অসমৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টিত মই এইমাত্ৰ সুধি অহা প্ৰশ্নকেইটাৰ বিষয়ে আমি আলোচনা কৰিম টাটা গ্ৰুপছৰ ছাবচিডাৰী টাটা ইলেক্ট্ৰনিক্সে ইতিমধ্যে তামিলনাডু কৰ্ণাটকা আদিত নিজৰ ছেমিকণ্ডাক্টৰ চিপ পেকেজিঙৰ ইউনিট স্থাপন কৰিছে আৰু তেওঁলোকে বৰ্তমান আমাৰ অসমৰ জাগিৰোডত এক OS80 ফেচিলিটি স্থাপনৰ কাম আৰম্ভ কৰিছে ইয়াত ফুল স্কেলত চিপ ফেব্ৰিকেশ্যন কৰাৰ লগতে সেই চিপসমূহ তৈয়াৰ হোৱাৰ পিছত তাক এছেম্বল কৰা টাইনি হাউচিঙলৈ তাক পেকেজিং কৰা আৰু লগতে কোৱালিটি টেষ্ট কৰাৰো কাম কৰা হ'ব এই কামবোৰ নিশ্চিতৰূপে একোটা হাই প্ৰচেছিং টাস্ক আৰু ইয়াৰ প্ৰয়োজনো অসীম কিয়নো স্মাৰ্টফোন লেপটপৰ পৰা আৰম্ভ কৰি ছেটেলাইট ইলেক্ট্ৰনিক কাৰ্ছ আদি পৰ্যন্ত এই ছেমিকণ্ডাক্টৰ চিপসমূহ ব্যৱহাৰ কৰা হয় ৰিপৰ্টছৰ মতে এবাৰ যদি এই প্লাণ্টটোৱে ফুল কেপাচিটিত কাম কৰা আৰম্ভ কৰি দিয়ে তেন্তে প্ৰতিদিনে প্ৰায় 48 মিলিয়ন চিপছ ইয়াত তৈয়াৰ কৰিব পৰা যাব এইখিনিতে এটা ডাঙৰ প্ৰশ্নৰো উদয় হয় যে আমাৰ অসমতে ইয়াক কিয় স্থাপন কৰা হৈছে বাৰু সাধাৰণতে যেতিয়া আমি ছেমিকণ্ডাক্টৰৰ কথা ভাবোঁ তেতিয়া আমাৰ মনলৈ হয়তো বেংগলোৰ গুজৰাট টাইৱান আদি ঠাইবোৰৰহে নাম মনলৈ আহে জাগিৰোডৰ নাম হয়তো কেতিয়াও সপোনতো মনলৈ নাহিব কিন্তু ইয়াৰ আঁৰতো কিছুমান স্মাৰ্ট ৰিজনছ আছে জাগিৰোডত আগতে হিন্দুস্তান পেপাৰ কৰ্পোৰেশ্যন মিল আছিলে যি বহু বছৰ পূৰ্বে বন্ধ কৰা হৈছে তাতে প্ৰায় 250 একৰমান মাটি অলৰেডি চৰকাৰৰ নামত আছিল মাথো তাৰ সদব্যৱহাৰহে হোৱা নাছিলে সেই মাটিকে পুনৰ ব্যৱহাৰ কৰি চৰকাৰে নতুন মাটি বিচৰাৰ প্ৰয়োজনো নহ'ল আৰু সেই পুৰণা মাটিখিনিও এটা নতুন জীৱন পালে ইয়াৰ ফলত ভাৰতৰ হাইটেক ডেভেলপমেণ্টে কেৱল সাউথ বা ৱেষ্টতে সীমাবদ্ধ হৈ নাথাকি আমাৰ নৰ্থ ইষ্টৰ ফালেও এক নতুন ভৱিষ্যত গঢ়াৰ দিশ পালে অসমৰ বৰ্ডাৰলৈকে যদি চাওঁ তেনেহ'লে এই ইনিচিয়েটিভটোৱে আমাৰ ভাৰতৰ ট্ৰেডক ASEANৰ লগত সংযোগ কৰিব পাৰিব আৰু যিহেতু আমাৰ নৰ্থ ইষ্ট ৰিজন বহুদিনৰ পৰাই মেজৰ ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্টবোৰৰ পৰা বঞ্চিত হৈ আছিলে এতিয়া সেই ক্ষেত্ৰতো এক পৰিৱৰ্তন আহিব পিছে এই প্ৰজেক্টটোৰ পৰা আমাৰ অসম বা ইয়াৰ জনসাধাৰণৰ ওপৰত কিদৰে ইম্পেক্ট পৰিব বাৰু এই প্ৰজেক্টটোৱে প্ৰায় 15,000ৰো অধিক ডাইৰেক্ট জবছ আৰু প্ৰায় 10-12 হাজাৰৰ ওচৰা-ওচৰি ইনডাইৰেক্ট জবছ ক্ৰিয়েট কৰাৰ সম্ভাৱনা আছে এই চাকৰিবোৰৰ শাৰীত কেৱল ফেক্টৰীত কাম কৰা মানুহেই নহয় ইঞ্জিনিয়াৰ্ছ টেকনিচিয়ান IT ছাপৰ্ট ষ্টাফ লজিষ্টিক ষ্টাফ কেফেটেৰিয়া ৱৰ্কাৰ্ছ আনকি অটো ড্ৰাইভাৰ্ছ পাণ দোকানী এইবোৰ সোমাই আছে এতিয়া আমি সচৰাচৰ দেখিবলৈ পায়ে থাকোঁ যে আমাৰ অসমৰ যুৱ প্ৰজন্মৰ প্ৰায়খিনিয়ে বেংগলোৰ চেন্নাই আদিত কামৰ সন্ধানত যায় তেনেস্থলত তাৰে কিছু শতাংশ সংস্থাপনো যদি নিজৰ ঠাইডোখৰতে পায় তেনেহ'লে মানুহৰ বহুতখিনি সুবিধা হ'ব উদাহৰণস্বৰূপে যেতিয়া তামিলনাডুত টাটা ইলেক্ট্ৰনিক্সৰ প্লাণ্ট বহোৱা হৈছিল তেতিয়া 80%ৰো অধিক স্থানীয় মহিলাই স্পেচিয়েল ট্ৰেইনিং লোৱাৰ পিছত তাত কামৰ সুবিধা পাইছিল যদিহে আমাৰ অসমতো এনে সেম মডেল এপ্লাই কৰা হয় তেনেহ'লে ওমেন এম্পাৱাৰমেণ্টৰ লগতে আনএমপ্লয়মেণ্টটো বহু পৰিমাণে কমিব কিন্তু এটা কথা ছেমিকণ্ডাক্টৰ পেক কৰা কোনো সাধাৰণ কাম নহয় ইয়াৰ বাবে ৱৰ্কাৰবোৰে মাইক্ৰ' চ'ল্ডাৰিং ক্লিন ৰুম অপাৰেশ্যনছ ESD ছেফটিকে আদি কৰি বহুতো নতুন স্কিলছ শিকিবলগীয়া হয় সেইবাবে টাটা আৰু অসম চৰকাৰে টেকনিকেল ইনষ্টিটিউটবোৰৰ লগত পাৰ্টনাৰ আপ কৰি যুৱ সমাজক ট্ৰেইনিং দিয়াৰো পৰিকল্পনা কৰিছে আনকি তেওঁলোকে IIT গুৱাহাটীৰ লগত মিলি স্কিল আছাম প্ৰগ্ৰেমো ছেট আপ কৰিছে
এনেকুৱা এটা প্লান্ট সেটআপ কৰিবৰ বাবে এটা প্ৰপাৰ ইকোসিস্টেমৰ প্ৰয়োজন হয় য'ত থাকিব সাপ্লায়াৰ্স যাতায়াত ব্যৱস্থা সৰু সুৰা দোকান পোহাৰ মেইনটেনেন্স ষ্টাফ সিকিউৰিটি আদি তাৰ মানে এই প্ৰজেক্টৰ লগতে হোটেলছৰ পৰা আৰম্ভ কৰি অটো ৰিক্সা ড্ৰাইভাৰ্ছৰ পৰা আদি কৰি বহুতো নতুন ব্যৱসায়ৰ পথো মুকলি হ'ব প্ৰপাৰ্টিবোৰৰ ডিমান্ড বাঢ়িব আৰু লগতে বাঢ়িব আৰবানাইজেশ্যন ফেক্টৰীটোক সাপোৰ্ট কৰিবৰ বাবে আমাৰ চৰকাৰেও অটোমেটিক্যালি ইলেক্ট্ৰিচিটি ৰাস্তা পানী আদি সুবিধাসমূহৰ উন্নতিকৰণ কৰাত বাধ্য হৈ পৰিব কিন্তু ইমানখিনি সুবিধা হ'ব মানে এইটো নহয় যে ইয়াত কোনো অসুবিধাও নাথাকিব এই সেমিকন্ডাক্টৰ কামবোৰত নিখুঁততাৰ প্ৰয়োজন এটা যদি সৰু খুঁট ৰৈ যায় তেন্তে লাখ টকাৰো লোকচান হোৱাৰ সম্ভাৱনা আছে আৰু আমাৰ অসমত বৰ্তমানলৈকে সিমান হাইলি ট্ৰেইনড চিপ ইঞ্জিনিয়াৰ্ছ বা টেকনিচিয়ানছ নাই এইটো সঁচা যে ট্ৰেইনিং প্ৰগ্ৰামছৰ প্লেনিং কৰা হৈছে কিন্তু সেয়া সম্পূৰ্ণ হ'বলৈও বহুখিনি টাইম লাগিব তেতিয়ালৈকে টাটায়ে অন্য ৰাজ্যৰ পৰা কৰ্মচাৰী যোগান ধৰাৰো প্ৰয়োজন হ'ব পাৰে অৰ্থাৎ আমাৰ জনসাধাৰণে সদ্যহতে এন্ট্ৰি লেভেলৰ কামবোৰ পোৱাৰহে সম্ভাৱনা আছে গতিকে যিমান সোনকালে পাৰি এই স্কিল গেপটোক কমোৱাৰ প্ৰয়োজন সেমিকন্ডাক্টৰ প্লান্টছবোৰত 24/7 পাৱাৰ সাপ্লাইৰ প্ৰয়োজন আৰু লগতে প্ৰয়োজন আল্ট্ৰা পিয়ৰ পানী আৰু ডাষ্ট ফ্ৰী এনভাইৰনমেণ্টৰ আনকি 1 ছেকেণ্ডৰ বাবেও যদি এই পাৱাৰ সাপ্লাইৰ ফ্লাকচুৱেশ্যন হয় তেনেহ'লে মিলিয়নছ অফ চিপ ধ্বংস হৈ যাব আৰু আমাৰ অসমত এতিয়াও পাৱাৰ কাটছ বানপানী ৰাস্তা পদূলি আদিৰ কিছু সমস্যা নথকা নহয় গতিকে এই সমস্যাবোৰো সেমিকন্ডাক্টৰ প্লান্টৰ বাবে একোটা চ্যালেঞ্জ হৈ পৰিব এই প্লান্টৰ বাবে পানীৰ প্ৰয়োজন দিনে প্ৰতি মিলিয়নছ অফ লিটাৰছো হৈ যাব পাৰে আৰু সেই পানীত যদি কেমিকেল ওয়েষ্ট থাকে তেন্তে ইও নিজৰ মাজতে আন এক সমস্যা এক্সপাৰ্টছৰ মতে ২৭,০০০ কোটি টকীয়া ইমান এটা এই ডাঙৰ ইনভেষ্টমেণ্টে পিছলৈ চৰকাৰৰ ইনচেন্টিভছ আৰু সাবচিডিজৰ ওপৰতো প্ৰভাৱ পেলাব পাৰে যদিহে কোনো এক ধৰণৰ চিপৰ ডিমাণ্ড মাৰ্কেটত কমি যায় তেন্তে প্লানটো প্ৰফিটেবল হৈ নাথাকিব যদিহে পাষ্ট এক্সাম্পলছলৈ চাওঁ তেন্তে দেখিম যে 2022 ছেপ্টেম্বৰত আৰম্ভ কৰা গুজৰাটৰ এটা সেমিকন্ডাক্টৰ প্ৰজেক্ট যদিও বৰ উলহ মালহেৰে আৰম্ভ কৰা হৈছিল তথাপি প্ৰয়োজনীয় সুবিধা কিছুমানৰ অভাৱত ইয়াক 2023 চনৰ জুলাই মাহতে স্থগিত কৰিবলগীয়া হয় আমাৰ অসমতো যাতে এনে পৰিস্থিতি আহি নপৰে তাৰ বাবে আমিও অলপ সজাগ হোৱাৰ প্ৰয়োজন এতিয়া এই সেমিকন্ডাক্টৰ প্লেন্টটোক লৈ বহুতো বেলেগ মতামত থাকিব পাৰে কোনোবাই হয়তো ক'ব টাটায়ে বৰ এটা হিষ্টৰিক মুভ হাতত লৈছে ই অসমক হাইটেক মেনুফেকচাৰিং হাবলৈ ৰূপান্তৰিত কৰিব পাৰিব আন কোনোবাই আকৌ ক্ৰিটিসাইজো কৰিব পাৰে যে সেমিকন্ডাক্টৰ ইণ্ডাষ্ট্ৰি ইমানো সহজ নহয় হয়তো এই বুলি তুলনাও কৰিব পাৰে যে মালয়েছিয়া ভিয়েটনাম আদিৰ দৰে দেশসমূহে ইয়াক ষ্টেবল কৰিবলৈ বহু বছৰ লাগি গ'ল কিন্তু এবাৰ এনেকৈও ভাবি চাওকচোন বছৰ ধৰি আমাৰ অসমৰ যুৱ প্ৰজন্মৰ হাতততো মাত্ৰ দুটাই অপচন আছিল প্ৰথমটো ভালদৰে পঢ়ি শুনি অসমৰ বাহিৰত কিবা চাকৰি কৰা দ্বিতীয়টো আছিল অসমতে থাকি লিমিটেড ক্যাৰিয়াৰ অপচনবোৰক এক্সপ্লোৰ কৰা কিন্তু এই প্ৰজেক্টটোৰ পৰা এতিয়া তেওঁলোকে নিজৰ ঠাইতে থাকি এটা হাইটেক লাইনত নিজৰ ক্যাৰিয়াৰ এষ্টাব্লিছ কৰাৰ সুবিধা পাব এতিয়া প্ৰশ্নৰ উত্থাপন হয় যে এই সেমিকন্ডাক্টৰ প্লান্টটো অসমৰ বাবে এক সপোনেই হৈ ৰব নে দিঠকলৈও ৰূপান্তৰিত হ'ব আৰু ইয়াৰ উত্তৰ পাবলৈ এতিয়াও বহুত সোনকাল হৈ আছে কিন্তু এই কথাও সঁচা যে অসম তথা নৰ্থ ইষ্টৰ বাবে ই এটা বোল্ড হিষ্টৰিক আৰু হোপফুল এক্সপেৰিমেণ্ট আজিলৈ ইমানকে কৈ ময়ো এই ভিডিঅ'টো সামৰিবলৈ লৈছোঁ পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে ধন্যবাদ